কথাবিধক আপোনালোকে বিশ্বাস কৰে নে নকৰে নাজানো, কিন্তু এই পৃথিৱীখনতে 20 লাখতকৈও বেছি স্বীকৃতি দিয়া ভূতীয়া ঘৰ আছে। কিন্তু আজি মই আপোনালোকক যিকেইটা ভূত প্ৰেতৰ ঘৰৰ বিষয়ে কম, আপুনি শুনিলে আপোনাৰ গাৰ নোম শিয়ৰি আহিব। কেৱল আপুনি ভিডিঅ'টো শেষলৈ চাই থাকিব। গতিকে বলক আজিৰ এই ভূতীয়া ঘৰকেইটালৈ। যদি আপুনি এনেকুৱা ধৰণৰ ভিডিঅ' চাই ভাল পায় তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলটো বজাই দিব। আপোনালোকে চাইছে জ্ঞান বিজ্ঞান। হান্টেড ভিকাৰে ছুইডেনত এখন বৰ্গভেটনেট নামৰ গাঁও আছে আৰু এই গাঁওখনতে এটা ঘৰ আছে, যিটো ঘৰক ছুইডেনৰ ভিতৰতে সকলোতকৈ ভূতীয়া ঘৰ বুলি কোৱা হয়। এই ঘৰটো 1876 চনত নিৰ্মাণ কৰিছিল আৰু এই ঘৰটোত সকলোতকৈ প্ৰথমতে ভূতীয়া ঘটনা 1927 চনত হৈছিল। তাত বাস কৰা মানুহবোৰে এই ঘৰটোৰ বহুতো ভূতীয়া কথা ৰিপৰ্ট কৰিছিল, যাৰ ভিতৰত এটা ঘটনা বহুত আচৰিত আৰু ভয় লগা আছিল। এসময়ত এই ঘৰটোত বাস কৰা এজন মানুহে আলমাৰীত কাপোৰ থৈ আছিল। তেতিয়া অকস্মাত এখন কাপোৰ নিজেই চিৰি গৈছিল, তাকো তেওঁৰ চকুৰ সন্মুখতে। এই মানুহজনে সন্দেহ কৰিছিল যে নিশ্চয় ইয়াত কিবা আছে। 1930 চনত এই ঘৰটোত আৰু এজন বেলেগ মানুহে ৰাতি এজনী মহিলা দেখা পাইছিল। এই ভূতীয়া মহিলাজনীয়ে তেওঁৰ পৰা দূৰলৈ যাই আছিল আৰু নিজেই অকস্মাত নোহোৱা হৈ যায়। 1940 চনত এহাল প্ৰেমিকে এই ঘৰটোত থাকিবলৈ আহিছিল। সিহঁতে ঘৰটোৰ ৰুমত কোনোবাই চিঞৰা শব্দ শুনিছিল আৰু লগতে ৰুমত থকা বস্তুবোৰ অকস্মাত নিজেই লৰিবলৈ ধৰিছিল। এদিন ৰাতিপুৱা শুই উঠি ইহঁতে দেখিলে যে ৰুমত থকা আলমাৰীটো ৰুমটোৰ বেলেগ এটা কোণলৈ নিজেই গুচি গৈছিল আৰু আলমাৰীটোৰ ভিতৰৰ সকলোবোৰ কাপোৰ ফালি আছিল। এদিন এটা মহিলাই এই ঘৰটোলৈ আহিছিল। ৰাতি তেওঁ গেষ্ট ৰুমত শুই আছিল। ৰাতি প্ৰায় 2:30 কাষত তেওঁৰ টোপনি ভাঙিল। তাৰপিছত তেওঁ দেখিলে যে 3টা এনেকুৱা মহিলাই তেওঁৰ ফালে চাই আছিল। তাৰপিছত তেওঁ লেম্প জ্বলালে, তথাপিও তেওঁ এই 3টা ফিগাৰ দেখিয়ে আছিল। তেওঁ চিঞৰিব চেষ্টা কৰিছিল কিন্তু চিঞৰিব পৰা নাছিল। অলপ দেৰি পিছত সেই 3টা ফিগাৰ নিজেই নোহোৱা হৈ যায় আৰু তেওঁ কথা ক'ব পৰাও হৈ গৈছিল। এই ঘৰটোৰ এনেকুৱা আৰু বহুত কাহিনী আছে। এতিয়া এই ঘৰটোৰ মালিকে পাব্লিক গেষ্ট হাউচ বনাই দিছে, কিন্তু এই ঘৰটোত কিছুমান মানুহেহে এক ৰাতি থাকিব আহে। বেছিভাগ মানুহে বাহিৰৰ পৰাই ঘৰটো চাই গুচি যায়। যিয়ে এই ঘৰটোত এক ৰাতি থাকিব পাৰে সিহঁতক অভাৰনাইট ষ্টে চাৰ্টিফিকেট দিয়া হয়। যদি আমি এই ঘটনাবোৰ বিজ্ঞানৰ দৃষ্টিৰে চাওঁ তেনেহ'লে এতিয়াও ইয়াৰ ৰহস্য কি বুজিব পৰা নাই। বৰ্লিৰ ৰিক্টৰী, ইংলেণ্ড। এই বৰ্লি ৰিক্টৰী নামৰ ঘৰটোক ইংলেণ্ডৰ ভিতৰতে সকলোতকৈ ভূতীয়া ঘৰ বুলি মানা হয়। এই ঘৰটোত আজিলৈকে বহুতো পৰিয়ালে বাস কৰিছে, কিন্তু এই পৰিয়ালবোৰে বহুতো গাৰ নোম শিয়ৰি উঠা ঘটনাৰ ৰিপৰ্ট কৰিছে। এই ঘৰটোত থকা প্ৰতিটো পৰিয়ালে ৰাতি সৰু ল'ৰা ছোৱালীৰ শব্দ, কোনোবাই গান গাই থকা শব্দ আৰু জোৰেৰে কোনোবাই চিঞৰি থকা শব্দ শুনা পায়। কিছুমানে ৰাতি এনেকুৱা লাইটৰ দৰে জ্বলি থকা চকুও দেখা পাইছে। এই ঘৰটোৰ সকলোতকৈ ভয় লগা কথাটো হ'ল এই ঘৰটোৰ ৱালত মেছেজ লিখা থাকে। মেছেজবোৰ কেনেকুৱা ধৰণৰ জানেনে? গো ৱে অৰ্থাৎ গুচি যা, লিভ দিছ হাউচ অৰ্থাৎ এই ঘৰটো এৰি যা। এই ঘৰটোৰ আৰু এনেকুৱা বহুতো ভূতীয়া কথা আছে। 1937 চনৰ পৰা এই ঘৰটোত কোনেও নথকা হ'ল, কিন্তু তাৰ পিছত কিছুমান ভূত প্ৰেতক বিশ্বাস নকৰা মানুহে এই ঘৰটোত থাকিবলৈ আহিছিল, কিন্তু কোনেও থাকিব নোৱাৰিলে। গৱেষকসকলে মানে যে এই ঘৰটোত এটা দুটা নহয়, বহুতো কলা ছায়া আছে আৰু আজিও এই ঘৰটোক ভূতীয়া ঘৰ বুলি মানা হয়। ৰ'জ হ'ল মণ্টিগো বে, জামাইকা। এই ভূতীয়া ঘৰটো 1770 চনত বনাইছিল। এই ঘৰটোত জন পালমাৰ আৰু এনি পালমাৰে বাস কৰিছিল। এই ভূতীয়া কাহিনীটোৰ মুখ্য মানুহ এনি পালমাৰ হয়। জন নামৰ ব্যক্তিজনে এই এনি নামৰ ছোৱালীজনীক বিয়া কৰাইছিল, কিন্তু এই এনি নামৰ ছোৱালীজনীৰ অতীতৰ কথা নজনাকৈয়ে তেওঁ এনিক বিয়া কৰাইছিল। এনিৰ জন্ম হিয়াতি নামৰ ঠাই এখনত হৈছিল। এনিৰ যেতিয়া 10 বছৰ বয়স হৈছিল তেতিয়া তাইৰ মাক দেউতাকে টাইফয়েডৰ ফলত মৃত্যুমুখত পৰিছিল। তাৰপিছত এই আইতাজনীয়ে এনিক ডাঙৰ দীঘল কৰে।
এই আইতাজনীয়ে কলা যাদু জানিছিল। আইতায়ে এই কলা যাদুবোৰ এনিকো শিকাই দিছিল। এতিয়া আচল কাহিনীটো শুনক। যেতিয়া এনিৰ বিয়া জনৰ লগত হৈছিল তেতিয়া বিয়াৰ কিছুদিন পিছতে এনি এজনক মাৰি পেলায় আৰু তেওঁৰ ঘৰটো এনিয়ে নিজৰ নামত কৰি ল'লে। তাৰপিছত এনিয়ে 3বাৰ বিয়া হয় আৰু 3টা স্বামীকে তাই এনেদৰে মাৰি পেলায়। লগতে এনিৰ ঘৰখনত কাম কৰিব অহা মানুহবোৰকো তাই বলি দি দিয়া আছিল। কিন্তু এদিন এই বলি দিয়া চাকৰবোৰৰ ভিতৰতে এজন চাকৰৰ ল'ৰাই এনিৰ ওপৰত প্ৰতিশোধ ল'বলৈ এনিক মাৰি পেলায়। মানা হয় যে আজিও এনিৰ আত্মাটোৱে এই ঘৰটোৰ চাৰিওফালে ঘূৰি থাকে। লগতে এনিয়ে যিসকল লোকক কলা যাদুৰ সহায়ত এই ঘৰটোত হত্যা কৰিছিল সিহঁতেও এই ঘৰটোত তাণ্ডৱ কৰে। 1965 চনত এই ঘৰটোক এটা মিউজিয়ামলৈ পৰিৱৰ্তন কৰি দিয়ে। কিন্তু আজিও এই মিউজিয়ামটোত যিসকলে কাম কৰে সেইসকলে ৰাতি কিছুমান পেৰানৰ্মেল এক্টিভিটি অনুভৱ কৰে। অৰ্থাৎ ৰাতি অকস্মাত তাৰ দৰ্জাবোৰ নিজেই বন্ধ হৈ যায় আৰু ৰাতি কোনোবাই এনেকৈ চিঞৰে যেন কোনোবাই কাৰোবাক মাৰিহে আছে। ইয়াৰ এই চিঞৰবোৰে গোটেই বিল্ডিংটোকে ৰাতি কঁপাই দিয়ে। গতিকে আমি ভূত প্ৰেতৰ বিষয়বোৰ গুৰুত্ব নিদিয়াৰ সলনি বৈজ্ঞানিক পদ্ধতিৰে বুজিব চেষ্টা কৰিব লাগে। ভূত প্ৰেতৰ গৱেষকসকলে ইয়াৰ বাবে বিজ্ঞানে আৱিষ্কাৰ কৰা মেচিনহে ব্যৱহাৰ কৰে, যাতে বিজ্ঞান আৰু পেৰানৰ্মেল এক্টিভিটিৰ মাজত এডাল ৰেখা বনাব পাৰে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে এটা লাইক কৰি আপোনাৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট বক্সত জনাব। ধন্যবাদ।